নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক বহুতেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ বহুত ধৰণৰ তাৰিখ দি আছে যে 20 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব আৰু কিছুমানে কৈ আছে যে 27 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো ঘোষণা কৰিব। তোমালোক এইবোৰ কথা শুনি আসলতে বহুত বেছি বিভ্ৰান্ত হৈ পৰিছা। আসলতে 20 এপ্ৰিল তাৰিখে সঁচাই তোমালোকক মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিবনে নাকি এপ্ৰিল মাহৰ শেষত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিব, এইটো এতিয়ালৈকে তোমালোকৰ কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই। তোমালোকক ডাইৰেক্টলি কোনোৱে ক'ব নোৱাৰে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো অমুক তাৰিখত দিব, 20 তাৰিখে দিব বা 27 এপ্ৰিলত দিব। এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। তোমালোক যিসকল ভিডিঅ' চাই আছে এইবোৰ সকলো ভিডিঅ' ফেক হয়। এতিয়ালৈকে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সম্পৰ্কে কোনো ধৰণৰ শিক্ষামন্ত্ৰী বা CM ছাৰে কোনো ধৰণৰ মত প্ৰকাশ কৰা নাই। এইবোৰ কথা শুনি তোমালোকে বহুত বেছি বিভ্ৰান্ত হৈ পৰিছা। যেতিয়া তোমালোকৰ অফিচিয়েল আপডেট আহিব তেতিয়া মই তোমালোকক এইটো চেনেলৰ জৰিয়তে তোমালোকক আপডেটবিলাক জনাই দিম। তোমালোকে ফেক ভিডিঅ' চাব নালাগে, সেইবিলাক ভিউচৰ কাৰণে ভিডিঅ' দিয়ে। অফিচিয়েলভাৱে সঁচাকৈ যেতিয়া তোমালোকৰ ৰিজাল্টৰ দিন ঘোষণা কৰিব তেতিয়া তোমালোকক এইটো চেনেলৰ জৰিয়তে তোমালোকক মই আপডেটবিলাক দি দিম। গতিকে তোমালোকে ফেক ভিডিঅ' নাচাই এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখা। যেতিয়া অফিচিয়েলভাৱে নটিফিকেশ্যন আহিব তোমালোকক মই এইটো চেনেলৰ জৰিয়তে তোমালোকক জনাই দিম। এনে এটা ভিডিঅ' তোমালোক চাই নাথাকিবা। আজি ইমানেই।